হেল্ল' এভৰিৱান, আপোনালোক আটাইলৈ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া কেইযোৰমান ষ্টেপল কটনৰ পেষ্ট কোৱালিটিৰ যোৰা। এই কালাৰটো চাব, আপোনালোকৰ খুব ভাল লাগিব। পেষ্টা কালাৰ হয় আৰু ইয়াত হাতী ডিজাইনত বুটাবোৰ বাছি দিয়া হৈছে ব্লু আৰু লাইট অৰেঞ্জ মানে ডাৰ্ক য়েল্লো কালাৰেৰে। মেখেলাখনো থাকিব হেভিকে আৰু এইবোৰ একদম প্ৰিমিয়াম কোৱালিটিৰ নিউ কালেকশ্যন পূজা বিশেষ লৈ অহা হৈছে আৰু ৰেডি টু ৱেৰ লাগিলেও আপোনালোকে পাই যাব। ইয়াৰ মাজৰ পৰা যিটো যোৰাই আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ স্ক্ৰীনত দিয়া নম্বৰ যোগাযোগ কৰিব পাৰে আৰু বৰপেটাৰ পৰা চাই থাকিলে আহি ল'ব পাৰিব আমাৰ দোকানত। আৰু এইটো এটা নতুন ডিজাইন, নতুন কালাৰ, একদম নিউ কালেকশ্যন হয়। এইবোৰ খুব ধুনীয়া ইউনিক কালাৰ হয়, চাওকচোন। ইয়াৰো আঁচলত ডাঙৰ এটা বুটা থাকিব এক লাইনৰ আৰু গাত বিন্দি বুটা, খুব মৰম লগাকে কৰা হৈছে কামখিনি। কালাৰটো একদম ইউনিক হয়, যদি ভাল পায় ল'ব পাৰি। আৰু আমি এটা কথা জনাই দিওঁ যে ইয়াত ৰেডি টু ৱেৰ কৰি লাগিলেও পাব। মেখেলাবোৰ হেভি আছে আৰু নেক্সট আৰু এটা যোৰা দেখাম আৰু প্ৰত্যেকটো যোৰাৰে ভেৰাইটিজ কালাৰ অপশ্যনছ আছে। চাব বিচাৰিলে যোগাযোগ কৰিব। এইটো পিচ কালাৰৰ খুব ধুনীয়া এটা যোৰা হয় আৰু কালাৰ কম্বিনেশ্যনটো বহুত ধুনীয়া, ৰেড, চিলভাৰ গুণা আৰু বটল গ্ৰীনেৰে কৰা হৈছে। আৰু ইয়াতো এনেকৈ সৰু সৰু বুটা ওপৰতে থাকিব। ছাইড পটি ব্লাউজ পিচ প্ৰত্যেকটো যোৰাতে আছে। মেখেলা হেভিকৈ কাম আছে। আৰু নতুনকৈ যদি আমাৰ ভিডিঅ'বোৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, যাতে নতুন আপডেটবোৰ পায়। আজিলৈ আহিছোঁ, বাই।